আজি হ'ল পহিলা বহাগ মানে প্ৰথম বহাগ বিহু বুলি নিজকে অকণমান কেয়াৰ কৰিলোঁ মানে হেয়াৰ কেয়াৰ কৰিলোঁ তাৰ পাছত মই মোৰ প্ৰিয় সাজযোৰ পিন্ধি ল'লোঁ বিহু যিহেতু এইযোৰ সাজ নিপিন্ধাকৈ কেনেকৈ থাকোঁ বাৰু হয়নে চ' এয়া দেখিছানে জেতুকাৰ কালাৰ ইমান ধুনীয়াকৈ উঠিছে তাৰপাছত গধূলিলৈ আমাৰ এটা অনুষ্ঠান আছিলে তাৰ বাবে মই ৰেডি হৈ ল'লোঁ আজি আছে আমাৰ ভগৱান নগৰ ভ্ৰমণ দেখিছেনে এয়া মাধৱ কেদাৰ আৰু কামেশ্বৰ এই তিনিজনা গোসাঁই আমাৰ পদূলিৰ মাজেৰে নগৰ ভ্ৰমণ কৰে তাৰ বাবে মই সকলোৰে মংগল কামনা কৰি আৰু বছৰটো যাতে সকলোৰে ভালে ভালে পাৰ হওক তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ লগতে আমি ভগৱানৰ লগত গৈ পালোঁ গোপালধাম তাত আমাক প্ৰসাদ আৰু ভোগ খাবলৈ দিলে প্ৰসাদ আৰু ভোগ খাই আমি ঘৰলৈ আহি পালোঁ আপোনালোকে বিহুৰ দিনটো কেনেকৈ চেলিব্ৰেট কৰিলে জনাবচোন থেংকছ ফৰ ৱাচিং